Hola. Oh. বৰ গৰম লাগিছে কিবা ঠাণ্ডা ঠাণ্ডা আছে নেকি দিয়াচোন ৰবা গৈছো কিবা এটা দি আছো ৰবা তোমাক এইটো লোৱা খোৱা এইটো এখন মামাছ মেংগো এইটো গোলাঘাটৰ বস্তু গোলাঘাটৰ মাল এইটো খাবলৈ বিৰাট ধুনীয়া মই আগতেও খাইছো ভাল লো খাবলৈ মই এটা খালো মই খাই কেনেকুৱা পালা খাই মজা তেনেহলে ব'লা ইয়াৰ ফেক্টৰীলৈ যাম আজি যাবা ব'লা যাওঁ ব'লা মামাছ মেংগো ফেক্টৰী এইটো মেইন পাৱাৰ ইউনিট ফেক্টৰীটো মেইন পাৱাৰ ইউনিট এইটোৰ পৰা গোটেই ফেক্টৰীলৈ পাৱাৰ যায় আৰু এইটো এয়াৰ কম্প্ৰেছাৰ এটা বহুৱা আছে এয়া মামা মেংগোৰ ফেক্টৰীত আহি মাজুদুৰক লগ পালোঁ এই ফেক্টৰীৰ মেইন মাজুদুৰে তেওঁ গোটেইখিনি চোৱা চিতা তত্ত্বাৱধায়ক মেইন মাজুদুৰে এতিয়া মাজুদুৰে আমাক বুজাই দিব কেনেকৈ ইয়াত বটলটো বনোৱা যায় কেনেকৈ ডেটটো প্ৰিণ্ট কৰা হয় আৰু কেনেকৈ পেকিং হয় গোটেইখিনি বস্তু আমাক মাজুদুৰে বুজাই দিব নমস্কাৰ এয়া আমাৰ মামা মেংগোৰ এইটো ফেক্টৰী হয় আমি এইটো খুলিছোঁ নতুনকৈ এবাৰ আমি প্ৰথমে ইয়াত বটলটো নিজে মেনুফেকচাৰ কৰোঁ বটলটো এইটো পিলপম আহে আমাৰ পিলপমটো ইয়াত আমাৰ মেনুফেকচাৰ হয় এই বটল বনি আছে বটলৰ ষ্টকটো আছে বটলত এতিয়া আমাৰ এইটো আপোনাৰ হেৰিটো লাগে মেনুফেকচাৰ ডেটটো লাগে সদায় চেঞ্জ হৈ থাকে মেনুফেকচাৰ ডেট লগাৰ পাছত মেনুফেকচাৰ ডেট আমাৰ লাগি গৈছে এইটো মেনুফেকচাৰ ডেট লগা বেচ নম্বৰ লাগে লগাৰ পাছত আপোনাৰ ইয়াত আহে ইয়াত আমাৰ ষ্টিকাৰটো চিং হয় ষ্টিকাৰটো লাগে এইটো লগা বটল হয় ষ্টিকাৰ লাগি গৈছে প্ৰায় এইটো ষ্টিকাৰ আছে মেনুফেকচাৰ ডেট আছে বেচ নম্বৰ আছে তাৰপাছত ইয়াৰ পৰা আহি ইয়াত আহে এনেকৈ আপোনাৰ ফিলিং হয় বটলবোৰ এনেকৈ ৱাছ কৰা হয় ৱাছ কৰাৰ পাছত ইয়াত এনেকৈ দিয়া হয় অট'মেটিক কেপিং হয় তাৰপাছত এই বটলবোৰ এনেকৈ আমি ধোৱা হয় এইবিলাক ধোৱাৰ পাছত বটলখিনি এনেকৈ দি দিয়ে আৰু ইয়াত প্লাষ্টিকেদি এনেকৈ ৰেপ হয় এই ফালেদি গৈ এনেকৈ ইয়াৰ মাজে মাজে কাৰ্টুন থাকে এইটো বজাৰ যাবলৈ এইটো ৰেডি আৰু এইটো এতিয়া বজাৰত ইয়াত 24টা থাকে এইটো বজাৰ যাবলৈ এইটো আমাৰ 150 ml হয় এইটো এতিয়া কাইলৈ বজাৰলৈ ওলাই যাব মাজুলীৰে কোৱাচোন এই বস্তুখিনি এই গোটেই প্লানটো লগোৱাৰ তুমি প্ৰথমতে কেনেকৈ কি ভাবা ভাবি আছিলোঁ এনেকৈ কিবা এটা কৰিম বুলি তাৰপিছত পৰা যায় কৰিবলৈ কিন্তু আচল আমাৰ বজাৰখনৰ কথা নহওক আমি বজাৰ মাৰ্কেট ল'ব পৰা নাই সেইটো কথা সেইকাৰণে মই আপোনাৰ প্ৰায় 2 বছৰমানৰ আগৰ পৰা এনেকুৱা বেলেগ কোম্পানী এনেকুৱা ঠাণ্ডা আনি প্ৰথম মই বজাৰত এৰিবলৈ গৈছিলোঁ যেতিয়া আমি বজাৰখনৰ এটা অভিজ্ঞতা হ'ল বজাৰ কেনেকুৱা বস্তু বিক্ৰী হয় কিমান দামত বিক্ৰী হয় তাৰপাছত আমি চালোঁ যে যদি নিজে মেচিন আমি কৰোঁ কিমান টকাত আমি বস্তুটো উলিয়াব পাৰিম তেনেকৈ আমি প্ৰথমতে সৰু মেচিন লৈ যোৱাবাৰ কৰিলোঁ কৰাৰ পাছত আমাৰ কিন্তু যেতিয়া বটলিং প্লেট নাছিলে আমাৰ আমি বটল কিনি আনি পেলাই নিজে মেনুফেকচাৰ কৰি আমি বজাৰত এৰিব গৈছিলোঁ তেতিয়া আমি ভাল ৰেচপন্সে পাইছিলোঁ বজাৰৰ পৰা তাৰপিছতে ভাবিলোঁ যে কিয়নো আমি বটলটো নিজে বনাব পাৰোঁ সেই বটলৰ প্লেনিংটো এবাৰ আনিছোঁ তাৰপিছতে এনেকৈ গোটেইখিনি তাৰপিছতে এতিয়া আমাৰ ধুনীয়াকৈ গৈ আছে আমাৰ 3টা চিফ্টত কাম হয় ৰাতিপুৱা 6টাৰ পৰা গধূলি 10টালৈকে এটা চিফ্ট আহে 8 বজাত ৰাতিপুৱা 6টাত আকৌ 10টাত গুচি যায় আকৌ 10টাত বেলেগ 8জন আহে তেওঁলোকে আকৌ গধূলি 6টালৈকে কৰে আকৌ গধূলি 6টাত বেলেগ 8জন আহিব তেওঁলোকে ৰাতি 10টালৈকে আৰু যিমানখিনি প্ৰডাকশ্যন হয় ইমানখিনি আমাৰ বজাৰলৈ ওলাই যায় অভিষেক ষ্টক নাই আমাৰ প্ৰডাকশ্যন হৈছে গুচি গৈছে ধুনীয়াকৈ আমি মাৰ্কেটটো ধুনীয়াকৈ কৰি আমাৰ
তেনেকৈ গোলাঘাটৰ বাহিৰলৈ এতিয়ালৈকে যাব পৰা নাই। গোলাঘাটতে আমাৰ গৈ আছে। আশা কৰোঁ তুমি গোলাঘাটৰ বাহিৰলৈও যাতে নিজৰ মাৰ্কেটখন কৰিব পাৰা কৰোঁ আশা থাকিল। আৰু লগতে মাজুলীৰ নিজে স্বাৱলম্বী হোৱাৰ ওপৰতো ফেক্টৰী ৱৰ্কাৰ হিচাপে 20জন আছে। মানে 20জন মানে 20টা পৰিয়ালকো তেওঁ এক প্ৰকাৰৰ সংস্থাপন দি থৈছে। মোৰ এইটো আচলতে মই আৰু খুৰা আমাৰ দুটাই মিলি পেলাই কৰিছিলোঁ। আৰু আমাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰটো DIC পৰা আমি লোন বিচাৰিছিলোঁ সাহায্য। তেওঁলোকে 35% চাৰ্টিফিকেট অসম চৰকাৰৰ উদ্যোগত আমাক এটা সাহায্য দিছে আৰু সেইটোৰ পৰা আমি বহুতখিনি লাভৱান হ'লোঁ। তাৰপৰা আমি তেনেকুৱা মেচিনখিনি এই বটলিং প্লেনটো আমি DIC দিয়ে পাইছোঁ। আপোনালোকে কেনেকৈ তেওঁ লোন লৈছে আৰু সহায় কৰিছে, আপোনালোকেও তেনেকৈ এটা বিজনেছ আৰম্ভ কৰিব পাৰে। আজিকালি বেলেগ বেলেগ ধৰণৰ বিজনেছ আছে। তো দেখিছে এজন উদাহৰণ মই আপোনালোকক দেখাইছোঁৱেই। আৰু এটা কথা সুধোঁ, সেইখিনি চাইজ হৈছে এনে আৰু বেলেগ আছে আৰু আমাৰ মেংগোৰ 3টা থাকে চাইজ। আৰু আমাৰ 10 টকীয়াটো 150 ml 10 টকীয়াটো 150 ml থাকে। 20 টকা 300 ml থাকে। যদিও বাকীবোৰ কোম্পানীয়ে প্ৰায় 250 ml দিয়ে, আমি 300 ml দিওঁ। আৰু আমি 40 টকাৰ টকা থাকে। 3টা চাইজ আছে। আৰু মেংগোৰ বাহিৰে আমি চ'ডা ড্ৰিংক বনাওঁ। ক'লা আছে, জিৰা মছলা চ'ডা আছে তেনেকৈ। এইটো আমাৰ জিৰা মছলা হয়, চ'ডা আছে। মেংগোৰ বাহিৰে অইল প্ৰডাক্ট মানে ড্ৰিংকছো বনায়, তাকে দেখাইছে। এটা ক'লা বনোৱা ক'লা আৰু কি বনোৱা এইটো আমাৰ ক'লা মছলা। ইয়াত আপোনাৰ জালজিৰা ফ্লেভাৰটো পাব। আৰু আমাৰ চ'ডাটো বহুত ষ্ট্ৰং হয়। ঢাকনখন দেখিছে আপোনাৰ খুলি আছে। যাতে গেছ বহুত বেছি হয়, পূৰা ধুনীয়াকৈ উগাৰ আহে আৰু মানে গেছ চেছবোৰ উলিয়াই দিয়ে। এইটো ভাল প্ৰডাক্ট হয়। জিৰা ফ্লেভাৰ নাথাকে ক'লা। আমি এইটো বনাইছোঁ, এইটো ধুনীয়া চলিছে ক'লা। লাগিলে ল'ব পাৰিব কোনোবাই। আৰু মেংগোও আমাক অৰ্ডাৰ দিব পাৰে বেলেগ বেলেগ। কোনোবাই যদি অৰ্ডাৰ দিব বিচাৰে তেনে 3টা কোৱালিটি আছে। এইটো তাৰপিছত এটা এইটো আৰু এটা ইয়াতকৈ ডাঙৰটো অলৰেডি পেকেজিং হৈ গ'ল। গুজৰাটৰ পৰা মগাওঁ। গুজৰাটৰ পৰা যিহেতু এইখিনি বস্তুখিনি ধৰক আমাৰ মানুহে খাব, আমাৰ নিজৰ মানুহে খাব। সেইকাৰণে আমি মেনুফেকচাৰ আৰু চাফ চিকুণৰ দিশটো বহুত মন দিওঁ আৰু ব্যৱহাৰ কৰিব লাগে। এইটো আমি একদম টপতকৈ টপ বস্তুবোৰ ব্যৱহাৰ কৰোঁ। ভাল বস্তু বাকীটো আমি আৰু ব্যৱহাৰ কৰোঁ। আমাৰ নিজৰ আৰু ট্ৰেইন আছে। এইবোৰ ব্যৱহাৰ কৰিবৰ কাৰণে এই আৰটো লোৱা হৈছে। আমি লওঁ আৰু কেতিয়াবা তেওঁ ধুনীয়াকৈ বুজাই দিলে আপোনালোকক ইমান ধুনীয়াকৈ, আৰু একদম ইমান ধুনীয়া হাইজেনিক আৰু মানে ড্ৰিংকছখিনি ইমান ধুনীয়া টেষ্ট নহয়। আপোনালোকে প্লিজ এবাৰ মানে খাই চাব। মই নিজে তাৰমানে যেতিয়া মই খাইছোঁ, খাই লৈ পেলাই মানে অইল ড্ৰিংকছতকৈ বহুত টেষ্টি তাৰমানে। ইমান ধুনীয়া এটা মানে মামাৰ ড্ৰিংকছ তো আপোনালোককো দেখুৱাটো মানে মোৰ কৰ্তব্য বুলি মই ভাবিলোঁ। তো সেইটো কাৰণে লগ কৰি পেলাই তো সঁচাকৈ বহুত ধুনীয়া। আৰু আহি পেলাই আৰু এটা ভাল কথা গম পালোঁ, তেওঁ ক'লাও বনাই বুলি। সেইটো বাৰু মই টেষ্ট কৰা নাই, সেইটো টেষ্ট কৰিম আৰু নিশ্চয় ভালেই খাম বাৰু। এতিয়া এটা খাদ্য টেষ্ট কৰি পেলাই আপোনালোকক দেখাম। মই খুলিম এতিয়া আৰু খাম। মজা আল্টিমেট। কাৰণ কেলৈ কৈছোঁ, ইমান ধুনীয়া জিৰাৰ মানে ফ্লেভাৰটো আহিছে, মানে কি ক'ম, আপোনালোকে এবাৰ নিজে ট্ৰাই কৰিব। এইটো চব মামা ক'লা মছলা। তাৰ কথা সুধোঁ, যদি গোলাঘাটৰ বাহিৰত মামা ড্ৰিংকছ টেষ্ট কৰিবলৈ বিচাৰে কোনোবাই, তেনেহ'লে কি কৰিব লাগিব? মোৰ অডিয়েঞ্চক কৈ দিলে মই ভাল পাওঁ। এইটো ব্যৱসায় ক্ষেত্ৰত বিচাৰে বা এইটো ডিষ্ট্ৰিবিউটৰ ল'ব বিচাৰে, তেতিয়া আমালৈ ফোন কৰিব পাৰিব। ফোন নম্বৰটো দি দিব আপোনালোকে। আৰু দি পেলাই খালি যদি বস্তু দৰকাৰ হয় মোক এসপ্তাহমানৰ আগতে ক'ব লাগিব। কাৰণ আমাৰ যিমানবোৰ বনোৱা হয় এইবোৰ ইয়াত ষ্টক নাথাকে। আমি প্ৰায় গোলাঘাটতে গুচি যায়। সেইকাৰণে আমি নাইট চিফ্ট কৰি ভালকৈ কৰি আপোনালোকক বনাই দিব লাগিব। সেইকাৰণে আমাক সময় দিব লাগিব। কাৰোবাক লাগে যদি 3 দিন 4 দিন সময় দিব লাগিব। এয়া নিজে খালোঁ, লগতে লৈও লৈছোঁ আৰু কেমেৰা পিছফালেও কেইটামান আছে, এগালমান লৈ লৈছোঁ। আৰু মাজিজক লগ পাই বহুত ভাল লাগিলে, ইমান ধুনীয়াকৈ চবখিনি বুজাই দিলে। আৰু এটা কথা, মাজিজৰ চেনেল এটা আছে ইউটিউব, তাত বহুত বাৰু হেৰি আৰু চাব। মাজে মাজে এতিয়া অলপমান ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে ইমান মৰম দিছে, তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ।